হেল্ল' গাইছ, আজি হৈছে ভোগালী বিহুৰ আজি দ্বিতীয়টো দিন। আজি আমি ধুনীয়াকৈ কলপিঠা বনাওঁ বলক, আপোনালোককো দেখাওঁ। আমাৰ ওচৰৰ পৰা কলপাত লৈ আহিছোঁ, আহি পেলাই আমি কেনেকৈ কলপিঠা বনাওঁ আপোনালোককো দেখাওঁ। আপোনালোকে চাওক কেনেকৈ বনায়। মাহঁতেতো আমাৰ বহুত আগৰ পৰা সেই বনায়, মোকো শিকাই দিছে কেনেকৈ বনাব লাগে, কেনেকৈ কি কৰিব লাগে। সেই হিচাপে মই যোগাৰখিনি কৰি দিওঁ, আমি বনাম আৰু মিলি পেলাই। তো আপোনালোকে ভিডিঅ'টো চাব, চাই ভাল পালে এটা লাইক এটা কৰি দিব। আৰু পূৰা কলপাত চলপাত লৈ আহিছোঁ একদম বিচাৰি তো বলক বনাওঁ এতিয়া। এই ধুনীয়াকৈ এইটো নাৰিকলখিনি চবতকৈ ফাৰ্ষ্ট আমি এনেকৈ চেলাই ল'ম। বনাবলৈ প্ৰথমতে লৈছোঁ এই গুড়া, আমি ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। তাৰপিছত ইফালে আছে গুড়, আমি খেজুৰৰ গুড়টো লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ গুড় ইউজ কৰিব পাৰে। আৰু ইফালে আছে নাৰিকল। আপোনালোকৰ এইটো ৰেচিপি যেতিয়া বনালে গোটেইখিনি বস্তু মায়ে কৰিছে। আৰু এইখিনি যেতিয়া আপোনালোকে এই বস্তুটো যেতিয়া ৰুকিব, আপোনালোকৰ ৰুকাৰ কষ্টটো নিদিওঁ। এইখন এনেকৈ আপুনি ৰেডিমেড চালনি কিনিব পাব, এইখন দি ৰুকি দিলে হ'ল। এনেকৈ ধুনীয়াকৈ আপোনালোকে কি ধুনীয়া আপোনালোকৰ চাওক নাৰিকলৰ গুড়া এনেকৈ ৰেডি হৈ যাব। একদম ধুনীয়া, আপোনালোকে ৰুকনি ইউজ কৰিব নালাগে। আৰু ইয়াতে আপোনালোকে এনেকৈ বনাব পাৰিব। এনেকৈ কলপাত লৈ লওঁ আমি। কলপাতকেইটা এনেকৈ কাটি আপোনালোকে চাওক, ধুনীয়াকৈ এটা এটাকৈ কাটিব, যাতে আপোনালোকৰ পিঠাখিনি দিয়াতে সহজ সুবিধা হয়। সেই হিচাপত আপোনালোকে ধুনীয়াকৈ যিমান সৰু লাগে যিমান ডাঙৰ লাগে আপোনালোকক সেই হিচাপত আপোনালোকে কাটি ল'ব। সেই হিচাপত সৰু হিচাপত এইখিনিকৈ আমাৰ দিলে এইখিনি জেগাত এখন মাজত পিঠা দি দিওঁ, ধুনীয়াকৈ হৈ যাব। সেই হিচাপত মই কাটি ল'ম। গাইছ, মোৰ ট্ৰাইপডডাল অলপমান বেয়া হৈছে, সেইকাৰণে হাতেদি ভিডিঅ' কৰি আছোঁ আৰু উপায় নাই। এনেকৈ আমি চেলাই উঠাই ল'ম। হৈছে এই হিচাপত আপোনালোকে অকণমান শিকিব লাগিব, মই শিকাটো দেখাইছোঁ। গাইজ, আপোনালোকে এই যে কলপাতৰ মাজৰ দাণ্ডিডাল যে আছে যে, সেই দালিদি আপোনালোকে কি বনাব লাগিব জানেনে? সেই এনেকুৱা ধৰণৰ ৰছী বনাব লাগিব। চাওক, এনেকুৱা ধৰণৰ ৰছী, যিটোত আমি কলপিঠাটো বান্ধিব পাৰিম। সেইডাল ল'ব লাগিব। সেইডাল লৈ পেলাই এই চাইডৰ পৰা এনেকৈ আমি চেলাই যাম ধুনীয়াকৈ। এনেকৈ হিচাপত চেলালে এনেকুৱা টাইপৰ ৰছী ওলাব। এইটো সৰু হ'ল, কিন্তু মই এনেকৈ লম্বাকৈ কাটিছোঁ। চাব আপোনালোকে এনেকৈ লম্বাকৈ বনাব লাগিব। এনেকৈ ধুনীয়াকৈ বাল্টিং এটাত পানী দি পেলাই আপোনালোকে এই পাতখিনি এনেকৈ ধুব লাগিব। ধুনীয়াকৈ একদম ভিজাই থৈ পেলাই পানী দি ধুনীয়াকৈ ধুই ল'ব। আমি বাল্টিঙত ধুইছোঁ, আপোনালোকে যেনেকৈ ইচ্ছা সেনেকৈ ধুব পাৰে। শুকাব, ৰ'দত দিলে হ'ব। আৰু যদি ৰ'দত দিলেও হৈ যায় ন। আৰু নহ'লে গেছত আপোনালোকে এনেকৈ গৰম কৰি ল'ব পাৰে। গাইছ, এইফালে হৈ গ'ল আমাৰ পাত ধুনীয়াকৈ চেকি আমি থৈ দিছোঁ। গাইছ, এনেকৈ আপোনালোকে গুড়টো দিব। ইফালে চাওক, গুড়টো দিলে। ইফালে আছে নাৰিকল, ইফালে নাৰিকল আপোনালোকে গুড়ৰ ওপৰত এনেকৈ দিব। বাছ, গাইছ, এনেকৈ আপোনালোকে ধুনীয়াকৈ সানি ল'ব। অলপ গুড় দি পেলাই পানী দি পেলাই আপোনালোকে যেনেকৈ ইচ্ছা গুড়টো দি মিলাই লওঁ। তাৰপিছত অলপ পানী দিম। অকণমান পানীও দিব লাগিব। দি পেলাই আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব। আৰু গাইছ, বিহুত আপোনালোকে কি পিঠা বনালে একবাৰ কমেণ্ট কৰি জনাই দিব। এইখিনি আমি যিখিনি গুড়া মাৰিলোঁ, সেই গুড়া মাৰিখিনি আমি এনেকৈ আটাৰ লাড্ডুৰ নিচিনা বনাই ল'ব লাগিব। ধুনীয়াকৈ যেইটা হয় আপোনালোকে সেই হিচাপত বনাই ল'ব। আপোনালোকে লাড্ডুটো ল'ব, লৈ পেলাই অলপ এইখন ফলপাতখন আপোনালোকে ফ'ল্ড কৰি পেলাই অকণমান এইখিনি জাষ্ট আপোনালোকে এনেকৈ বেলি দিব। এনেকৈ বেলিব লাগিব ন মা? এনেকৈ বেলি দিলে হ'ল। কিছুমানে নেবেলে, হাতেদি এনেকৈ হেৰি কৰি দিয়ে। দি পেলাই কি কৰিম, এইখিনি এনেকৈ বান্ধি ল'লে হ'ল। এনেকৈ আপোনাক যে এই ৰছীকেইডাল দেখাইছিলোঁ যে, এতিয়া এনেকৈ আপোনালোকে বান্ধি দিলে হ'ল। জাষ্ট ফাইনেল লুকটো এনেকুৱা হ'ব। ধুনীয়াকৈ আপোনালোকে এইটো জাষ্ট বইল কৰিলে হ'ল। এনেকুৱা দুটা হ'ল, বাকী আমি বনাই আছোঁ। আমাৰ ফালেতো কলপিঠা বুলি আমি জানো, কিন্তু বহুতে কঁকাল চিঙা পিঠা বুলিও কয়। কি বুলি কয় আপোনালোকে একবাৰ কমেণ্ট কৰিবচোন। পিঠা ইফালে এনেকৈ আমি প্ৰেছাৰ কুকাৰত বহাই দিছোঁ, চিটি মাৰিব।
এটা চিটি দিলে হ'ব হৈ যাব ইফালে আৰু আমি নেক্সটখিনি বহাই দিছোঁ ইফালে আমাৰ হৈ গ'ল ওলাই দিছোঁ আমি ধুনীয়া পৰা গৰম গৰম গাইছ সঁচাকৈ কি মজা বলক খাই চাওঁ গাইছ মজা লাগিছে